আজি আমি দ্বিতীয়টো ভিডিঅ' উদাহৰণ 2 পৰা ষ্টাৰ্ট কৰিম। লাষ্ট ভিডিঅ'টোত উদাহৰণ 1লৈকে শিকোৱা হৈ আছে। চ' উদাহৰণ 2টোত কৈছে, দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আভিৰ। যুগ্ম যোগাত্মক সংখ্যা 2q আভিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যা অখণ্ড সংখ্যা 2q প্লাছ 1 আভিৰ। আমি এইটো কৰিব লাগিব, আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা সহায় ল'ব লাগিব। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল? দুটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা a আৰু b ৰ কাৰণে আমি দুটা সংখ্যা পাম, q আৰু r, য'ত rটো শূন্যতকৈ ডাঙৰ বা সমান আৰু bতকৈ সৰু। চ' আমি এইটো কৰাৰ কাৰণে আমি কি পাম? ধৰি ল'ম, সমাধান লিখি লৈছো। ধৰা হ'ল a এটা যিকোনো যোগাত্মক সংখ্যা। ধৰা হ'ল a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা। আমি যোগাত্মক অখণ্ড সংখ্যা কৈছো, আমি এইটোক যুগ্ম বা অযুগ্ম কথা কোৱা নাই। এই এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা। ঠিক আছে, এতিয়া আমি এটা অখণ্ড সংখ্যা দিলে নহ'ব। যদি এটা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত যদি ব্যৱহাৰ কৰিব লাগে, আমাক যদি a থাকে তেতিয়াহ'লে তাৰ লগত b থাকিব লাগিবই। গতিকে আমি কি কৰিব লাগিব? bও লাগিব। কিন্তু চাওক, ইয়াত কি আছে? b চাওক, ইয়াত 2 আছে, ইয়াত 2 আছে। b মানে আমাক অলৰেডি দিয়া আছে, ডাইৰেক্টলি দিয়া নাই, কিন্তু ইনডাইৰেক্টলি আমাক অলৰেডি কৈ দিয়া আছে b টো কি। গতিকে আমি b টো কি ধৰিব? আমি তেওঁলোকে b ইকুৱেল টু 2। ইয়াত যদি 3 থাকিব হয় আমি b 3 কৰিব হয়, 4 থাকিলে 4 কৰিব হয়। আমাক যিহেতু দি দিয়া আছে, আমি গতিকে b ইকুৱেল টু 2 ধৰি লৈছো। ঠিক আছে, এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি হ'ব? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি হ'ব? a ইকুৱেল টু আমি কি লিখিব পাৰো? bq প্লাছ r। এবাৰ লিখি গৈছো, bq প্লাছ r। মানে আমাৰ a টো কি? a, b ৰ মানটো দিয়া আছে 2q প্লাছ r, য'ত r টো কি আছিল? শূন্যতকৈ ডাঙৰ কিন্তু শূন্যতকৈ সমান বা ডাঙৰ কিন্তু bতকৈ সৰু। ইয়াত চাওক, ইয়াত r টো কি হ'ব? শূন্যতকৈ সমান বা ডাঙৰ কিন্তু bতকৈ সৰু। b কি আছে? ইয়াত 2, গতিকে আমি bত কি লিখিম? 2। চাওক ইয়াত আৰু সম্ভাৱ্য মান কি কি হ'ব পাৰে? r টো কি হৈছে? শূন্যতকৈ ডাঙৰ, গতিকে r ইকুৱেল টু কি হ'ব পাৰে? ইয়াত আমি কি লিখিব পাৰোঁ? এতেকে r ইকুৱেল টু কি হ'ব পাৰে? শূন্যতকৈ ডাঙৰ বা সমান আৰু bতকৈ সৰু। মানে শূন্যতকৈ ডাঙৰ আৰু 2তকৈ সৰু কি কি মান আছে? শূন্য আছে এটা, 1 হ'ব পাৰে, 2 হ'ব পাৰে না? 2 নোৱাৰে, কাৰণ 2টো b টোৰ মান 2 সমান, গতিকে r ৰ মান কি হ'ব পাৰে? 0 আৰু 1। যদি r ৰ মান 0 হয়, তেতিয়াহ'লে a সমান কিমান হ'ব? 2q। যদি r ৰ মান 1 হয়, তেতিয়াহ'লে কি হ'ব? a ইকুৱেল টু কি হ'ব? 2q প্লাছ 1। এতিয়া চাওক, ইয়াত এই প্ৰশ্নত কি দিয়া আছে? q কোনোবা এটা অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে কি? q ইকুৱেল টু কি হ'ব? 0 প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 প্লাছ মাইনাছ 3 ডট ডট ডট। এইবিলাক সংখ্যা হ'ব পাৰে। ইয়াত যদি আমি বহাই যাওঁ, a ইকুৱেল টু 2 ইনটু ছাপ'জ 0 বহাওঁ, কি হ'ব? 2 0 হ'ব। a ইকুৱেল টু 2 ইনটু 1 কি হ'ব? 2। a ইকুৱেল টু 2 ইনটু মাইনাছ 1 কি হ'ব? মাইনাছ 2। a ইকুৱেল টু মাইনাছৰ কথাটো ইয়াত আহি পৰা নাই। a ইকুৱেল টু ছাপ'জ মই 2 বহাওঁ, 2 ইনটু 2 ইকুৱেল টু 4। a ইকুৱেল টু 2 ইনটু মই কিউ মান বহাইছো এইবাৰ 3 6। গতিকে আমি কি গম পাইছো? এইটো সদায় কি? ইয়াত কিউ যিকোনো মান বহাব, এইটো কি হ'ব? সদায় যুগ্ম। ইয়াত যিকোনো ভাল 1 2 3 4 5 6 7 8 10 যি বহাব, এইটো কি হ'ব? সদায় যুগ্ম। এইটোত চাওঁ, ইয়াত কিউৰ মান যদি বহাই যাওঁ, a ইকুৱেল টু 2 ইনটু কিউৰ মান 0 বহাইছো প্লাছ 1 ইকুৱেল টু কি হ'ব? 2 ইনটু 0 0 1। ঠিক আছে, ইয়াত ছাপ'জ মই কিউৰ মান 1 বহাইছো, 2 ইনটু 1 প্লাছ 1
3 এইটো অযুগ্ম সংখ্যা a is equal to 2 into 2 বহাইছো প্লাস 1 equal to 5 এইটো সদায় চাও এইটো কিউ মান যিকোনো মানৰ বাবে এইটো কি হ'ব সদায় অযুগ্ম গতিকে পাই গলো প্ৰত্যেক যোগাত্মক অখণ্ড সংখ্যা আমি a এটা ধৰি গৈছো প্ৰত্যেক যোগাত্মক অখণ্ড সংখ্যা a যদি যুগ্ম হয় তেতিয়াহ'লে 2 কিউ আহে আৰু যদি অযুগ্ম হয় তেতিয়া 2 কিউ প্লাস 1 আহে এইখিনিয়ে এটা আমি এনেকুৱা স্থায়ীভাৱে অকণ বেলেগ বেলেগ উদাহৰণ আছে সেইকেইটাও আমি চাই লওঁ দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাই 4q প্লাস 1 বা 4q প্লাস 3 আহে আৰু এটা যোগাত্মক অযুগ্ম এটা হ'ব লাগিছিল যোগাত্মক অযুগ্ম 4q প্লাস 1 আহে আৰু 4q প্লাস 3 আহে এইটো আমি ইউক্লিডৰ বিভাজন প্ৰমেয়ক প্ৰয়োগ কৰি কৰিম গতিকে আমি কি ধৰি লওঁ ধৰা হ'ল ৰেট বা ধৰা হ'ল a যিকোনো এটা অখণ্ড সংখ্যা এইটো যেহেতু ধৰিছো বিও লাগিব ইউক্লিডৰ বিভাজন প্ৰমেয়ক প্ৰয়োগ কৰিব লাগিব গতিকে বি ইকুৱেল টু আমি কি ধৰি লম চাওক ইয়াত কি আছে 4 ইয়াত 4 গতিকে আমি এটা আইডিয়া পাই গৈছো বি মান নিশ্চয় 4 হ'ব বি ইকুৱেল টু 4 গতিকে আমি এটা ইউক্লিডৰ বিভাজন প্ৰমেয়ক মতে কেনেকৈ লিখিব পাৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িক বা কলন বিধি মতে কি লিখিব পাৰিম a is equal to b কিউব b মান 4 প্লাস r য'ত r টো কি হ'ব শূন্যতকৈ ডাঙৰ বা সমান আৰু b তকৈ সৰু গতিকে b কি আছে 4 গতিকে আৰু সম্ভাৱ্য মান কি হ'ব ইয়াত চাওক শূন্যতকৈ সমান বা ডাঙৰ কিন্তু 4তকৈ সৰু গতিকে আৰু মান কি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে আৰু 3 হ'ব পাৰে 4 হ'ব নোৱাৰে কাৰণ 4 হ'লে এইটো কণ্ডিশ্যন ব্ৰেক কৰি দিব 4 আৰু 4তকৈ সৰু হয় নহয় ঠিক আছে যদি আগৰ মান 0 হয় a কি হ'ব 4q প্লাস 0 বা 4q যদি আগৰ মান 1 হয় a is equal to কি হ'ব 4q প্লাস 1 যদি আগৰ মান 2 হয় a is equal to 4q প্লাস 2 যদি আগৰ মান 3 হয় a is equal to 4q প্লাস 3 এতিয়া চাম 4q q যিকোনো মানৰ বাবে q মানটো কি q এটা কোনো অখণ্ড সংখ্যা বুলি কৈছে গতিকে q কি হ'ব পাৰে 0 1 2 3 ডট 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 বা প্লাস মাইনাস 1 মাইনাস 2 মাইনাস 3 এইবিলাক হ'ব পাৰে ইয়াত যদি আমি বহাই যাম কি হ'ব a is equal to 4 into 0 0 a is equal to 4 into 1 4 a is equal to 4 into 2 কি হ'ব 8 কি পাম এই আটাইবিলাক যুগ্ম সংখ্যা গতিকে এটি কি হ'ব যুগ্ম ইয়াত যদি মই কিউ মান বহাই যাওঁ a is equal to 4 into 0 plus 1 কি পাৰো 1 a is equal to 4 into 1 plus 1 5 a is equal to 4 into 2 plus 1 9 এই আটাইবিলাক কি সংখ্যা পাম আমি সদায় অযুগ্ম ঠিক একেদৰে আমি ইয়াতো যদি বহাই যাওঁ কিউ মান কি হ'ব এইটো সদায় যুগ্ম হ'ব ইয়াত যদি আমি বহাই যাওঁ এইটো কি পাম সদায় অযুগ্ম আমাক কোনবিলাকৰ কথা কৈছে ইয়াত যুগ্মবিলাকৰ কথা কোৱা নাই অকল কৈছে অযুগ্ম অখণ্ড সংখ্যা গতিকে পাৰো নাই অযুগ্ম কোনবিলাক এইটো অযুগ্ম সংখ্যা গতিকে কি পাব আটাইবিলাক অযুগ্ম অখণ্ড সংখ্যা 4q plus 1 আৰু 4q plus 3 আহে গতিকে এইটোৱে হ'ল উত্তৰ নেক্সটটো চাম উদাহৰণ চাবি লাষ্ট উদাহৰণ এজন মিঠাৰ বেপাৰীৰ 420টা কাজু বৰফি আৰু 130টা বাদাম বৰফি আছে তেওঁ আটাইবোৰ কেইটামান সমান থাকত এনেদৰে সজাব বিচাৰিলে যে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই মানে কি এজন বেপাৰী আছে তাৰ 420টা কাজু বৰফি আছে
মিঠাইৰ দোকানী আৰু 130টা কি বাদাম বৰফি আছে। চ' এইখন তো কিছুমান থাকত সজাব বিচাৰিছে। থাক মানে কেনেকুৱা এনেকুৱা এই পেটত আৰু সজাব বিচাৰিছে, কেইখনমান পেটত থব বিচাৰিছে। ইয়াত কি দিছে, এই পেট কেইখনত থওঁতে এই দুয়োবিধ মানে সমানকে দিব। যদি এটা কাজু দিয়ে এটা বাদাম বৰফি দিব, যদি দুটা বাদাম কাজু দিয়ে দুটা বাদাম বৰফি দিব। আটাইখন দুটা সমান মানে সমানকে থাকত সজাব বিচাৰে। তেতিয়া হ'লে তো কিমান মুঠতে কিমান সংখ্যক মিঠাই থাকিব, মুঠতে তো কিমানটাকে মিঠাই থব লাগিব। ইয়াত ধৰা হ'ল কেইটা সমানকে থব লাগিব, সৰ্বস্ব সংখ্যক। চাওঁ, এইটো প্ৰব্লেম কৰিব লাগে আমাৰ গসাগুৰ বিষয়ে অলপমান জানিব লাগিব। গসাগু মানে কি? গ সা গু, গৰিষ্ঠ সাধাৰণ উৎপাদক। আমি যেতিয়া 10 আৰু 20ৰ গসাগু উলিয়াম, গসাগু হ'ব 10, 10 আৰু 20ৰ গসাগু কি হ'ব 10। মানে কি? সকলোতকৈ আমাক যদি থাকিব এনেকুৱা 10টা মিঠাই আৰু 20টা মিঠাই, তেতিয়াহ'লে আমি কিমানকে সজাব পাৰিলো হয়? আমাৰ অপশ্যন বহুত থাকিব হয়। এটা এটাকৈ পাৰিলো হয় বা দুটাকৈ। সকলোতকৈ সৰ্বোচ্চ সংখ্যক কিমানকে পাৰিলো হয়? 10টাকে। ইয়াত 10টা, ইয়াত 10টা, মানে 10টাকে আমি এখন থালত এই 10টা কাজু বৰফি 10টা আৰু হ'ল বাদাম বৰফি 10টা, তেতিয়া আমি পাৰিলো হয় ইয়াত 10টা একেলগে ইয়াত থলো, ইয়াত 10টা ইয়াত থলো, বাকী 10টা নিমিলে সেইটো পিছৰ কথা। কিন্তু আমি সৰ্বোচ্চ সংখ্যক কিমানকে সজাব পাৰিম? 10টাকে। চ' গসাগুৱে আমাক কি দিয়ে? গৰিষ্ঠ সাধাৰণ উৎপাদক দিয়ে। ঠিক আছে, যদি আছে গসাগুত বেপাৰী আছে 420টা বাদাম বৰফি আৰু 130টা কাজু বৰফি। তাৰমানে আমি গসাগু উলিয়াব লাগিব, গসাগু যিমান হয় সেইটোৱে আমাৰ হ'ব উত্তৰ। ঠিক আছে, চ' আমাৰ ডাঙৰ গুণটো 420টো ডাঙৰ, গতিকে আমি গসাগু উলিয়াবৰ কাৰণে নিয়ম কি আছে? সৰুটোকে ডাঙৰটো হৰণ কৰিব লাগে। কিমান বাৰ যাব? 130 দুইবাৰ, 3বাৰ নাযাব, 120ক যাব 3বাৰ। 3 0 গুণ 0, 3 3 গুণ 9, 3 1 গুণ 3, 0 3 30। মানে আমি কি লিখিব পাৰিম? 420 is equal to 130 into 3 plus 30। এইটো আমি ইমান হৰণ নকৰাকৈ ডাইৰেক্টকৈ লিখিব পাৰোঁ। অলপমান যদি ভালকে মনোযোগ দিওঁ ডাইৰেক্টকৈ লিখিব পাৰি আমি। চাওক, মই ডাইৰেক্ট লিখিব ট্ৰাই কৰিম এবাৰ। নেক্সট কি হৈ যাব? আমাৰ এ হৈ যাব এইটো, বি হৈ যাব 32, গতিকে 130। 130 চাইডে হৰণ কৰিব লাগে, কিমান হ'ব? 30 60 90 120, মানে কি হ'ব? 30 into 4 মানে হ'ব 120, বাকী কিমান থাকিব? 10। এইবাৰ 30 হৈ যাব এ, বি হৈ যাব 10, গতিকে 10ৰ লগত কেইবাৰ যাব? 3 প্লাছ 0, গতিকে ইয়াত কি হ'ল? আৰু ইমান শূন্য পালো ইয়াত, গতিকে আৰু ইমান শূন্য পোৱাৰ সময়ত বিৰ মান কি? 10, গতিকে ইয়াত গসাগু কি হ'ব? 10। ঠিক আছে, প্ৰতিটো থাকত কিমান সংখ্যক মিঠাই থাকিব? উত্তৰ হ'ব প্ৰতিটো থাকত এতেকে প্ৰতিটো থাকতে 10টাকৈ মিঠাই থাকিব। যদি অংকটো ভালকৈ বুজি পোৱা নাই, যদি আপোনালোকক গসাগুৰ কনচেপ্ট যদি বিতংভাৱে লাগে, গসাগু কি কাম কৰে, গসাগু কি কাম কৰে, তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰক। মই নিশ্চয় আপোনালোকক আপলোড কৰিম ভিডিঅ' গসাগুৰ ওপৰত। ঠিক আছে, আজিৰ কাৰণে ধন্যবাদ।